তো যেন আজি মোৰ গাতে পৰিলে মানে গোটেই ৰ'দটোৱে মানে বোলো নমস্কাৰ সময় বুলি কোৱা বস্তুটো পুনৰ এবাৰ ধৰি আনি অন্য এটা ব্লগ আৰম্ভ কৰি দিলোঁ। ইমান টিকা ফাটা ৰ'দ দিছে ন বাপৰে। আৰু এতিয়া একদম ৰ'দৰ মাজত ৱৰ্কশ্বপ দি আহিলোঁ। ৱৰ্কশ্বপ দি উঠি এতিয়া ফটোশ্বুট এটাৰ কাৰণে যাওঁ। ভণ্টি এজনী মাতিছে, গৈ পাই কি হ'ব নাজানো, হাল বুঢ়ে হাল হৈ যাব নেকি, যিহেতু গৰম বাপৰে। চাওকচোন নীলা আকাশ ন বাপৰে, নক'ব আৰু। ওলাইছোঁ আৰু বেগ লৈ হাৱাই চপ্পলে পিন্ধি লৈছোঁ, ইমান গৰমত নোৱাৰি। ছাতিটো লৈছোঁ, স্কুটিত নাযাওঁ, বেছি ক'লা হৈ যাম। এনেই ক'লা আৰু মানুহজনী আৰু ক'লা হৈ যাম। গতিকে ভিডিঅ'টো আৰম্ভ কৰি দিওঁ, চাই থাকক দেই। এইখিনিতে অলপ চেহা গৰম লাগিছিলে যে ভাল লাগি গৈছে, এনেকুৱা লাগিছে এইখিনিৰ পৰা নাযাওঁ নেকি। নেভাৰ হিলিং দা, বাদ দিয়ক সেইবিলাক কথা। আজি মানে কি ৰাতিপুৱা 8:30 পৰা এতিয়া কিমান হ'ল, এতিয়া 2:30 হ'লে ন। এনেকুৱা লাগিছে গোটেই ৰ'দটো যেন আজি মোৰ গাতে পৰিলে মানে গোটেই ৰ'দটোৱে মানে আজি আৰু শেষ। এনেই মানুহজনী দেখাত কোলা, তাতে হৈ গৈছোঁ আৰু কোলা। কি ক'ম জানেনে, ৰ'দটো মানে বৰষুণ এজাক আহিলে ভাল হয়। বৰষুণ নিদিবই নেকি জুলাই মাহটোত। তাই ৰুমত আহি পালোঁ, কিন্তু কি হ'ল ষ্টুডেণ্টবিলাক আহি পোৱা নাই ন। যিহেতু ষ্টুডেণ্টৰ ডেমো ক্লাছৰ হয়, সেইকাৰণে অলপমান মানে বাগৰি দিওঁগৈ। বাকীবোৰ বাগৰি আছে, সেইকাৰণে ময়ো অলপমান বাগৰি দিওঁ। ষ্টুডেণ্টবিলাক আহি পালে আৰু মোৰ মানে নিজকে এনেকুৱা লাগিছে, মানে কি ক'ম আৰু, নিজকে অৰ্ডাৰত ফিল হৈ আছে। ষ্টুডেণ্টবিলাকে চাই আছে মানে মোৰ হেয়াৰ ষ্টাইলটো কৰি আছোঁ ন, যিহেতু মই আজি মানে মডেলে আৰু এয়া কিটুবায়ে কৰি আছে, মই বহি আছোঁ দেখাই আছোঁ। ফাৰ্ষ্ট লগাবা, তাৰপিছতে ফেচিয়াল মেকআপ একদম ডান। আৰু এতিয়া কষ্টিউম কৰিম, কষ্টিউম কৰা নাই, বাছ ব্লাউজটো পিন্ধিছোঁ আৰু বহি আছোঁ। বাকী এইবিলাক ষ্টুডেণ্টবিলাক বহি আছে, ভাগৰি গৈছে ষ্টুডেণ্টবিলাক। এটাতো পূৰা বাগৰিয়ে গৈছে, সাগৰিকা পূৰা একদম মোবাইলত ব্যস্ত, চকু সৰু হৈ গৈছে বেচেৰি। ফাইনেলি মেকআপ একদম ডান হৈ গ'ল। আৰু ইমান ধুনীয়া মেকআপটো কোনে কৰি দিছে, কিটোক দেখাই দিওঁ আৰু। এইফালে আমাৰ ইমান ধুনীয়া মেকআপ আৰ্টিষ্টজনী। মই ধুনীয়া নহয় দেই। বাকী এতিয়াতো ৰাতি হৈ গ'ল অলমষ্ট, আৰু কিবা ফটো চটো উঠি লওঁ। বাকীটো 2017 চনত লগ পোৱা আৰু আজি লগ পাইছোঁ 2022ত পাৰ্থ। চ' আজি মই দে বাৰু নিৱালাটো চুৰু কৰি দে। মানে একদম টায়াৰ্ড হৈ আছোঁতো, একদম ওলাব ইচ্ছা যোৱা নাছিলে। আজি বহুত নম্বৰ লগ পালোঁ দেই, ভাল লাগিলে। জিৰ' ফিলিঙত লগ পাই অলপ মজাটো মানে অলপমান বেলেগ আৰু মানে নাটক কৰাৰ দিনৰ পৰা মানে আৰু অলপমান মানে বেলেগ আৰু মানে। বাকী ভিডিঅ'টো চাই থাকক।